हेलो व्यूअर्स वेलकम टू माय यूट्यूब चैनल डाइरेक्ट इनफरमेशन। तो एनआरसीर क्षेत्र जीवर आमार रिजेक्ट आहि गल बा आमी स्टेटास 31 আগষ্টত जेतिया चेक करिसिलो स्टेटासत आमार रिजेक्ट बुली देखुवाइसिले बा आपनालोকৰ नामটো एनआरसीत इनक्लूड নহল। तो आमी সকলোৱে জানো এতিয়া আমি বিদেশী ন্যায়াধিকৰণত অৰ্থাৎ এপটি কোৰ্টত আমি আপিল কৰিব লাগিব। উপযুক্ত ডকুমেন্টস লৈ আমি তাতে গৈ কেছ কৰিব লাগিব। তো তাৰ কাৰণে যেটো আমাৰ সময়সীমা বান্ধি দিছিলে সময়সীমাটো আমি সকলোৱে জ্ঞাত যে 120 দিন সময় দিছিলে। তো সেই 120 দিন কেতিয়াৰ পৰা আৰম্ভ হ'ব বা আমি কেতিয়া গৈ বিদেশী ন্যায়াধিকৰণত আপিল কৰিব লাগিব। তো সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। তো ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে পেপাৰ এখন। তো এইটো পেপাৰত তেওঁলোকে উল্লেখ কৰিছে ইয়াতে লিখা আছে 1 অক্টোবৰৰ পৰা সেই কাৰ্যক্ৰম হ'ব 200 বিদেশী ন্যায়াধিকৰণ এনআৰসিত বাদ পৰা লোকলৈ 10 সেপ্টেম্বৰত জাৰি কৰা হ'ব জাননী। আজি 10 সেপ্টেম্বৰ তাৰিখ হয়। তো আজিৰ তাৰিখৰ পৰা জাননী প্ৰেৰণ কৰিব যিসকলৰ নাম বাদ পৰিছে। তো তলত ইম্পৰ্টেণ্ট এটা কথা হৈছে যে জাননী লাভ কৰা 120 দিনৰ ভিতৰত বাদ পৰা লোকে দ্বাৰস্থ হ'ব লাগিব ন্যায়াধিকৰণত। তো আপোনালোকে যেতিয়া জাননী লাভ কৰিব ধৰক আজি 10 তাৰিখৰ পৰা জাননী দিয়াৰ কথা যদি 10 তাৰিখতে আপুনি পাই যায় তো আজিৰ পৰা 120 দিন আপোনালোকে গণনা কৰিব বা কাউণ্ট কৰিব বা আজিৰ ডেটৰ পৰা 120 দিনৰ ভিতৰত আপুনি আপিল কৰিব লাগিব বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব লাগিব। তো নিশ্চয় বুজি পালে যে কেতিয়াৰ পৰা আসলতে তাৰিখটো আমাৰ কাউণ্ট কৰিব আৰু সেই তাৰিখটো নিৰ্ধাৰিত কৰি আমাৰ 120 দিন হ'ব লাগিব তাৰ ভিতৰত আমি আপিল কৰিব লাগিব। তো ইয়াৰ আগতে নিউজত প্ৰচাৰ হৈছিলে কোনবাই চৰকাৰৰ ফালৰ পৰা কৈছিলে যে আসলতে এই 120 দিন আমি যেতিয়া এপ্লাই কৰিম অৰ্থাৎ নাম কিয় বাদ পৰিলে যে আমি এপ্লাই কৰিব লাগিব যে মোৰ নামটো বা আমাৰ পৰিয়ালৰ এইখিনি মানুহৰ নাম কিয় বাদ পৰিলে তেওঁলোকে লিখিতভাৱে আমাক জনাব সাৰ্টিফাই কপি এখন দিব তেতিয়াৰ পৰাহে আৰম্ভ হোৱাৰ কথা আছিল। তো এতিয়া যদিও সেই জাননীখন দি আছে নিশ্চয় জাননীত তেওঁলোকে উল্লেখ কৰিব যে আপোনালোকৰ নামটো বা আপোনালোকৰ পৰিয়ালৰ এই মেম্বাৰজনৰ নাম কিয় বাদ পৰিলে সেইখিনি নিশ্চয় জাননীত উল্লেখ কৰিব। তো জাননীটো পোৱাৰ লগে লগে আপোনালোকে সেই দিনটোৰ পৰাই 120 দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব লাগিব। যে বহু অপেক্ষা উৎকণ্ঠাৰ অন্ত পেলাই চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হ'ল যদিও ৰাজ্যত আজি কবিত সক্ৰিয় হৈ নুঠিলে পৰ্যাপ্ত বিদেশী ন্যায়াধিকৰণ চৰকাৰে নতুনকৈ 200 বিদেশী ন্যায়াধিকৰণ স্থাপন। তো এইখিনি যদি আপোনালোকে পেপাৰখন চাব পাৰে ইয়াতে চাব পাৰিছে যে 4 ছেপ্টেম্বৰৰ পেপাৰখন হয় 4 ছেপ্টেম্বৰৰ প্ৰতিদিন সংবাদ পেপাৰটো হয়। তো আপোনালোকে সেইখনত লৈও আৰু চাব পাৰে। তো আপোনালোকক মেইনলি এইখিনি কথা জনাই দিলোঁ যে আসলতে 120 দিন আমাৰ কোন দিনৰ পৰা ধৰিব। তো যোনদিনা আপুনি বিদেশী যোনদিনা আপুনি সেই নটিছখন পাব আপোনাক জাননী প্ৰেৰণ কৰিব এনএছকেৰ ফালৰ পৰা যে আপোনালোকৰ নামটো কিয় বাদ পৰিলে সেই দিনৰ পৰা 120 দিন তেওঁলোকে কাউণ্ট কৰিব। সেই 120 দিনৰ ভিতৰতে কিন্তু আপুনি বিদেশী ন্যায়াধিকৰণত আপিল কৰিব লাগিব বা কেছ কৰিব লাগিব। তো আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল পালে নিশ্চয় লাইক কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।